নমস্কাৰ প্ৰিয় দৰ্শক, এই সঁচা ঘটনাটো সংঘটিত হৈছিল কেৰেলা ৰাজ্যৰ কোটায়াম জিলাত। এই জিলাত বাস কৰা সোনাম নামৰ ছোৱালী এজনীৰ প্ৰায় 5 বছৰ আগতে সমাজৰ ৰীতি নীতি অনুযায়ী বিবাহ পাশত আবদ্ধ হয়। ছোৱালীজনী এটা মধ্যবিত্ত পৰিয়ালৰ আছিল যদিও তেওঁৰ বিয়া হৈছিল কিন্তু উচ্চ স্তৰৰ এটা পৰিয়ালত। তেওঁৰ বিয়া হোৱাৰ আৰম্ভণিতেতো দিনবোৰ ভালেই গৈ আছিল, কিন্তু সময়ৰ লগে লগে তেওঁৰ সাজপাৰ, খোৱা লোৱা বা থকা মিলাৰ নিয়মবোৰ লাহে লাহে পৰিৱৰ্তন হ'বলৈ ধৰে। বিলাসী হোটেলত যোৱা, ডাঙৰ ডাঙৰ ব্যক্তিৰ সৈতে লগ কৰা, ডাঙৰ ডাঙৰ পাৰ্টিত উপস্থিত হোৱা, এইবোৰ তেওঁৰ বাবে সাধাৰণ কথা হৈ পৰিছিল। আৰম্ভণিতে এইবোৰ পৰিৱেশ তেওঁৰ ভালেই লাগিছিল, কিন্তু মন কৰিবলগীয়া কথা এইটো আছিল যে তেওঁৰ স্বামীয়ে তেওঁৰ লগত সদায় ৰাতি এক আননেচাৰেল সম্বন্ধ বনাবলৈ চেষ্টা কৰিছিল, যিটো তেওঁ একেবাৰে ভাল পোৱা নাছিল। তেওঁ এই ক্ষেত্ৰত বহুতো বাধা প্ৰদান কৰিছিল যদিও তেওঁৰ নিজা স্বামী হোৱাৰ বাবে সকলো সহজভাৱে ল'বলৈ বাধ্য হৈছিল। এনেদৰে সময়বোৰ উকলি গৈ আছিল আৰু বিলাসী হোটেল বা ডাঙৰ ডাঙৰ পাৰ্টি এটেণ্ড কৰি গৈ আছিল। কিন্তু এদিন এটা পাৰ্টিত তেওঁৰ স্বামীয়ে তেওঁক ক'লে যে মই অলপ নিচাহত আছো, তুমি ইয়াৰে ৰুম এটাত থাকা, মই অলপ দেৰিকৈ আহি আছো। এনেকৈয়ে তেওঁ স্বামীৰ কথামতে হোটেলৰ এটা নিৰ্ধাৰিত ৰুমত গ'ল আৰু নিজৰ স্বামীৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে। এনেকৈয়ে কিছু সময় অপেক্ষাৰ অন্তত তেওঁৰ স্বামীৰ পৰিৱৰ্তে বেলেগ এজন ব্যক্তি তেওঁৰ সন্মুখত উপস্থিত হ'ল। ব্যক্তিজনক দেখি তেওঁ ততালিকে স্বামীক ফোন কৰিলে আৰু সুধিলে যে আপুনি ক'ত আছে, মোৰ বহুত ভয় লাগিব ধৰিছে, আপুনি সোনকালে আহক। তেতিয়া স্বামীয়ে ক'লে যে তুমি ভয় কৰিব নালাগে, এই ব্যক্তিজন মোৰ ভাল বন্ধু হয়, ব্যক্তিজনক কোনো ধৰণৰ অসুবিধা দিব নালাগে আৰু ব্যক্তিজনে যি কয় তাকে মানি ল'বা, মই তোমাৰ ওচৰত অলপ দেৰিকৈয়ে আহি আছো। আৰু এনেকৈয়ে তেওঁ স্বামীৰ কথামতে ব্যক্তিজনৰ লগত কথা বতৰা পাতিলে, খোৱা বোৱা কৰিলে আৰু কোল্ড ড্ৰিংকছো ল'লে। কোল্ড ড্ৰিংকছ লোৱাৰ পিছত সোনামৰ খুব টোপনি লাগিবলৈ ধৰে আৰু তেওঁ বিচনাত শুই পৰিলে। আকৌ যেতিয়া ৰাতিপুৱা টোপনিৰ পৰা উঠিছিল, তেওঁৰ সন্মুখত তেওঁৰ স্বামী উপস্থিত আছিল। কিন্তু সোনামে জানিছিল যে ৰাতি তেওঁৰ লগত কিছু গণ্ডগোল হৈছে, সেয়ে এইখিনি কথা তেওঁৰ স্বামীকো কৈছিল। তেতিয়া স্বামীয়ে ক'লে যে তোমাৰ লগত একো গণ্ডগোল হোৱা নাই, যি হৈছে ময়েতো তোমাৰ লগত আছিলো, ৰাতি হয়তো তোমাৰ নিচা হোৱা বাবে একো ধৰিব পৰা নাই। আৰু এনেকৈয়ে তেওঁৰ জীৱনত এনেকুৱা পৰিৱেশৰ সন্মুখীন প্ৰায়ে সংঘটিত হ'বলৈ ধৰিলে। এই কথাক লৈ তেওঁ স্বামীক বহুবাৰ বিৰোধ কৰিছিল যদিও স্বামীয়ে তেওঁৰ কথাত একো গুৰুত্ব দিয়া নাছিল। কিন্তু স্বামীৰ এনেকুৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি এদিন মনতে এক কঠোৰ সিদ্ধান্ত ল'লে আৰু ভাবিলে যে এতিয়াৰে পৰা জীৱনত এনেকুৱা পৰিৱেশৰ সন্মুখীন নহওঁ আৰু কাৰো পৰা হ'বলৈও নিদিওঁ। তাৰ পিছত তেওঁ গোপনভাৱে আৰক্ষীৰ লগত যোগাযোগ কৰিলে আৰু সেই নিৰ্ধাৰিত হোটেলৰ ৰুমত আগৰ দৰেই থাকিবলৈ ল'লে, য'ত তেওঁৰ দৰে আৰু বহু কেইগৰাকীৰ জীৱনত এনেকুৱা পৰিৱেশ সংঘটিত হৈ আছিল। যেতিয়া আৰক্ষীয়ে সেই নিৰ্ধাৰিত ঠাইত উপস্থিত হৈছিল, তেতিয়া সেই বিলাসী হোটেলখনৰ 7টা বেলেগ বেলেগ কোঠাত সোনামৰ উপৰিও বেলেগ বেলেগ স্বামী স্ত্ৰীক একেলগে থকা দেখা পালে। আৰু আৰক্ষীয়ে সকলোৰে বিবাহৰ নথি পত্ৰ চোৱাৰ পিছত গম পালে যে কোনো স্বামী স্ত্ৰীৰ এজনৰ আনজনৰ লগত মিল হোৱা নাছিল আৰু শেষত আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰ কৰিছিল। আকৌ আৰক্ষীয়ে যেতিয়া এই বিষয়টোত সোমাই পৰিছিল, তেতিয়া গম পাইছিল যে এনেকুৱা ডাঙৰ ডাঙৰ ব্যক্তিয়ে ডাঙৰ ডাঙৰ পাৰ্টি অনুষ্ঠিত কৰিছিল আৰু এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত কৰি আহিছিল। আৰু এই কাৰ্য কৰি আহিছিল এটা টেলিগ্ৰাম গ্ৰুপৰ মাধ্যমেৰে। আৰু আচৰিত হ'ব লগা কথা এইটো যে এই গ্ৰুপটোত প্ৰায় 1000ৰো অধিক সদস্য আছিল। এই গ্ৰুপত প্ৰথমে তেওঁলোকে সকলো কথা বতৰা পাতিছিল আৰু তাৰ পিছত এনেকৈ বিলাসী হোটেলত লৈ গৈ বেয়া কাৰ্য সংঘটিত কৰি আহিছিল। আৰু শেষত আৰক্ষীয়ে এই ঘটনাটোৰ ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰে। এই বিষয়টোক লৈ আপোনাৰ মন্তব্য কি কমেণ্ট কৰি নিশ্চয় জনাব। লগতে ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।